নমস্কাৰ বন্ধু বান্ধৱীসকল পোনপ্ৰথমে মই প্ৰিয়ংকা শইকীয়াই মোৰ প্ৰিয়ংকা শইকীয়া ইউটিউব চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি মই আপোনালোকক এটা ৰেচিপি দেখুৱাবলৈ লৈছোঁ। সেইটো হৈছে ছাগলী মাংসৰ ৰেচিপি। আপোনালোকে সকলোৱে ছাগলী মাংস বনাই পাইছে বা বনাবও জানে। মই আপোনালোকক আচলতে শিকাবৰ বাবে ৰেচিপিটো দিয়া নাই, কিন্তু মইনো কেনেকৈ ছাগলী মাংসৰ ৰেচিপিটো বনালোঁ সেইটোকে আপোনালোকক দেখুৱাবলৈহে মই বনালোঁ আৰু আপোনালোকক দেখুৱাবলৈ মই ভিডিঅ'টো কৰিলোঁ। আহকচোন চাওঁ মই ছাগলী মাংস কেনেকৈ বনালোঁ সেই ভিডিঅ'টো চাওঁ। আজি ছাগলী মাংসৰ ৰেচিপিটো বনাবৰ বাবে মই এয়া ছাগলী মাংস লৈছোঁ আধা কেজি এয়া, আৰু ইয়াৰ বাবে লৈছোঁ মই পিঁয়াজ কাটি লৈছোঁ এনেদৰে, আদা নহৰু পেষ্ট বনাই লৈছোঁ, এটা ইলাচি লৈছোঁ, অকণমান ডালচেনি লৈছোঁ, দুটা তেজপাত লৈছোঁ। মই আলু কাটি লৈছোঁ এনেদৰে ডাঙৰ চাইজত দুটা আলু কাটি লৈছোঁ। মই এতিয়া মাংসখিনিত পিঁয়াজ অলপ দি দিম। পিঁয়াজ অলপ দি দিছোঁ, গোটেইখিনি পিঁয়াজ দিয়া নাই, কাটি লোৱা অলপ দিছোঁ। ইয়াতে মই আদা নহৰু অলপো দি দিম। আদা নহৰু দিলোঁ, যিখিনি আদা নহৰু পেষ্ট বনাই থৈছোঁ সেইখিনি দিলোঁ। ইয়াতে মই অকণমান ৰেড চিলি দি দিম, আপোনালোকে সোৱাদ অনুসৰি দিব। ইয়াতে মই মিট মছলা দিছোঁ, জিৰা গুড়ি দিছোঁ। এইখিনি মই সানি থ'ম, এতিয়া মেৰিনেট কৰি থ'ম এইখিনি। ইয়াতে মই অকণমান মিঠাতেলো দিছোঁ, বেছি দিয়া নাই, 1-2 চামুচমান দিছোঁ। এতিয়া মই এইখিনি হাতেৰে এনেদৰে সানি থ'ম, ভালদৰে সানি পেলাম। সানি পেলাই মই এইখিনি প্ৰায় 15-20 মিনিটমান মই ঢাক মাৰি থ'ম। এইখিনি ধুনীয়াকৈ সানি পেলাম মই। মোৰ সানি হৈ গ'ল, ধুনীয়াকৈ সানি পেলালোঁ গোটেই মছলাখিনিৰ লগত লৈ। এতিয়া মই এইখিনি ঢাক মাৰি থ'ম, 15 মিনিটমানৰ কাৰণে মই এইখিনি ঢাক মাৰি থ'ম। মই মাংসখিনি 15 মিনিটমান এয়া মেৰিনেট কৰি থৈ দিলোঁ, এয়া দেখিছে। এতিয়া মই এইখিনি ভাজিম। মই এতিয়া এখন কেৰাহী এয়া গৰম কৰি লৈছোঁ, দেখিছে। ইয়াতে মই এতিয়া তেল দিম। ইয়াতে মই তেল দিলোঁ, তেলখিনি মই এতিয়া পকিবলৈ দিম। এয়া মোৰ তেল পকিছে আৰু দেখিছে। ইয়াতে মই তেজপাত দুটা কাটি থৈছিলোঁ, সেই দুটা দি দিম। ইয়াতে মই অকণমান পাঁচফোৰণ দি দিম। ইয়াতে মই কাটি ৰখা পিঁয়াজখিনি দি দিম। পিঁয়াজখিনি দি দিলোঁ। এতিয়া মই এইখিনি লৰাই দিম, ৰঙচুৱা নোহোৱালৈকে মই লৰাই থাকিম। ৰঙচুৱা নোহোৱালৈকে এইখিনি মই লৰাই থাকিম। ইয়াতে মই ইলাচি আৰু ডালচেনি লৈছিলোঁ যে গৰম মছলা, সেয়াও দি দিম। মই বৰ বিশেষ গৰম মছলা ব্যৱহাৰ কৰা নাই, কম পৰিমাণে কৰিছোঁ। মোৰ পিঁয়াজখিনি ৰঙচুৱা হৈছে। ইয়াতে মই আদা নহৰু অকণমান পেষ্ট আছিলে, সেয়াও দি দিছোঁ। ইয়াতে মই এতিয়া হালধি দিম। এয়া হালধি দিছোঁ। হালধি আপোনালোকে মাংসৰ পৰিমাণটো চাই দিব। এয়া পিঁয়াজখিনি মোৰ ৰঙা হৈ গৈছে। এতিয়া মই ইয়াতে মেৰিনেট কৰি থোৱা মাংসখিনি দি দিম। এইখিনি এতিয়া ভালদৰে লৰাই দিম। এয়া মোৰ মাংসখিনি এনেদৰে মই লৰাই দিছোঁ। অলপ দেৰি ভাজিম, মই এনেদৰে ভাজি ল'ম। মই
ইয়াত আৰু বেলেগকৈ মছলা ব্যৱহাৰ কৰা নাই, যিহেতু মই মেৰিনেট কৰি থোৱা অৱস্থাত মই মছলাখিনি সানি লৈছিলোঁ। ৰেড চিলি, জিৰা, মিট মছলা গোটেইখিনি মই সানি লৈছিলোঁ, সেইবাবে মই ইয়াত আকৌ মছলা ব্যৱহাৰ কৰা নাই। মই কাটি ৰখা আলু কেইটুকুৰা দি দিলোঁ। এতিয়া এইখিনি মই অলপ লৰাই ল'ম। এতিয়া ইয়াতে মই কম পৰিমাণে পানী দিম। পানীটো একেলগে সৰহকৈ দি নিদিওঁ, মই কম পৰিমাণে দি অকণমান ঢাক মাৰি থ'ম। আকৌ দিম, প্ৰথমে অলপ কম পৰিমাণে দি লৈছোঁ, তাৰপৰা অকণমান উতল আহিবলৈ দিম। মাংসখিনি এয়া উতল আহিছে দেখিছে। মই কিন্তু এতিয়া মাংসখিনি কেৰাহীত নাৰাখোঁ, এটা কুকাৰত দি দিম। মাংসখিনি এয়া মই কুকাৰত দি দিলোঁ। এতিয়া কুকাৰৰ মই ঢাকোনখন লগাই দিম। মই এয়া কুকাৰৰ ঢাকোনখন লগাই দিলোঁ। মই এতিয়া 4টামান চিটি মাৰিবলৈ দিম কুকাৰটোত। মই কুকাৰটোত 4টামান চিটি মাৰিবলৈ দিলোঁ। এতিয়া মই কুকাৰৰ ঢাকোনখন খোলোঁচোন আহক। মই কুকাৰৰ ঢাকোন খুলিলোঁ, চাওক। মই মাংসখিনি অলপ জুলীয়াকৈ বনাইছোঁ। এতিয়া মই পুনৰ আকৌ এখন কেৰাহীত মাংসখিনি আৰু অলপ উতলিবলৈ দিম। যিহেতু এইখিনি ঠাণ্ডা হৈ গৈছে, আৰু অলপ উতলিবলৈ দিম। এয়া মই মাংসখিনি পুনৰ এখন কেৰাহীত দি আকৌ অলপ উতলিবলৈ দিছোঁ। এয়া দেখিছে উতলি আছে। মই অলপ জুলীয়া টাইপতে ৰাখিম মাংসখিনি, আৰু অকণমান উতলিবলৈ দিম, তাৰপৰা মই নমাই দিম। আৰু মোৰ ছাগলী মাংসখিনি হৈ গৈছে দেখিছে। এয়া হৈ গ'ল। আৰু এতিয়া মই গেছটো অফ কৰি দিম। মোৰ ছাগলী মাংস হৈ গৈছে দেখিছে। এয়া মই ছাগলী মাংসখিনি অলপ জুলীয়া টাইপত বনাইছোঁ। এয়া মোৰ ছাগলী মাংসখিনি ৰেডি হৈ গ'ল। আপোনালোকে মোৰ এই ছাগলী মাংসৰ ৰেচিপিটো চাই কেনেকুৱা পালে জনাবচোন। যদি ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব। আৰু যদি আপোনালোকে মোৰ চেনেলটো প্ৰথম চাইছে, তেনেহ'লে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। লগতে কাষতে থকা বেল আইকনটো ক্লিক কৰি দিব। তেতিয়া মোৰ ভিডিঅ'বিলাক আপোনালোকৰ ন'টিফিকেশ্যনত ওলাই যাব। মোৰ ভিডিঅ'বিলাক আপোনালোকে সহজে চাব পাৰিব। গতিকে কাষত থকা বেল আইকনটো প্লিজ ক্লিক কৰিবলৈ নাপাহৰিব।